গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল পৰীক্ষিত ব্লগছ। বহুত দিনৰ মূৰত আহি গেলো আৰু অলছো দে আৰু গাইস বৰষুণ চৰষুণ চব নেউচি ফেলে। বাকী আৰু যাই আছো আমি কি নলবাৰীত যাই আছো, কিয়া যাই আছো পিছত গম পাব। তো বাকী মোৰ লগত আছে আমাৰ ভাই আছে অবিনাশ ভাই। কেনেকুৱা দে আৰু বেছি আৰু নকওঁ আৰু আজি তো বলক আগত গেলি লগ পাইছো। আজি একদম ফালাফালি হ'ব দিয়ক। অলছো বৰষুণ দিছি আজি আৰু ৰ'দ চ'দ নাই আৰু কুৰ্তাহঁতৰ শান্তি নহয় হৈছে একদম। পাগল অৰিজিত সিং নয় অৰিজিত সিং অলছি একদম একেবাৰে গাছ যি ৰাস্তা নহয় চাই ঘূৰি ঘূৰি চাই কেনে কালো পাগল এই গাইছ কবিৰাত লাগব গান চান নাগাবি তো গাইছ পৰিৱেশটো চাওঁ একদম মজাৰ বাপ্পা ঐ। বৰষুণটো কিন কিনকে মাৰি আছে তাতে আৰু আমি মজা কুত্তা হুমে বলক যাই আছো। গাইছ কি পাগলৰ পাল্লাত পৰলো তো কি লৈ আহিছিলো মই হা কেনা থামে চামে বহি থাকে দেখোন। চেছে দে গাইছ কেনাই কি কৰবা ধৰছি আৰু ঈশ্বৰে জানে দে আৰু এই এখন দলং পালে মানে বিজুলী ঘাট বুলি কয়। এইখিনি বিজুলী ঘাট পাৰ হৈ আহিছোঁ কিবা কৰিয়া নাই কি সেই পাইছোঁ আৰু তো বাকী যাই আছোঁ বেছি দূৰ নাই আৰু ইয়াৰ পৰাই আৰু দলংখন চাব পাৰি এইফালে। বাকী আমাৰ শকত ভাই কেনাই খালোঁ কেনাই পানী খাই পিয়াহ লাগছি নেকি পানীৰ পিয়াহ লাগছি নেকি অঁ দিয়া দিয়া খা। তো গাইজ এন্দা আহি পালা শুৱালকুছিৰ ভাইয়াত। বাকী ভালে আছা ভাই? আছো আছো। চাইকেল লৈ আহিছে গাইজ শুৱালকুছিৰ পৰা। কেইটা বজাত উঠিলি? ৰাতিপুৱা 10টামান বজাত ওলছো আৰু 10টামান বজাত। ঠিকেই আছে। বাকী বস্তু দেখি ভাল লাগিল। সিদিনা শুৱালকুছি গৈছিলো কিন্তু লগ নাপলো। গৈছিলা নেকি? একদম উল্টা পাল্টা কৰি দিছো। এইবাৰ তোৰ ঘৰত যাম দে। এইবাৰ যে এনে আমাৰ শুৱালকুছি কাষতে এটা মন্দিৰ আছে ধাৰেশ্বৰ মন্দিৰ একদম এক্সপ্ল'ৰ কৰিম কেদাৰনাথ ধান পাব একদম বঢ়িয়া বঢ়িয়া। তো তাকো যাম। তো গাইজ আহিলে ভাল লাগিল এনে। বাকী আপোনালোকে চেনেলটো যদি চাই আছে তো আপোনালোকে চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব। বাকী অলপ মৰম চেনেল দিব আমাক যেনেকৈ মৰম কৰে এহেঁতক অলপ মৰম কৰিব। তাকেই চলি হা ঠিকেই আছে দে ভাই। আছো মই এটা চাইৰি লাগে চাইৰি বৰষুণ যিহেতু দিছি তো বৰষুণৰ ওপৰত কৈ দিওঁ। বৰষুণ দিলে মৌৰে নাচাই, বৰষুণ দিলে মৌৰে নাচাই। এটিটোৰ হাইঠাকৰ আছে তিৰিলে একচুৱেলি গাৰ্লফ্ৰেণ্ড হ'ব। গাৰ্লফ্ৰেণ্ডটোত হাইঠাকৰ আছে। আমাৰ এই মুখত গাৰ্লফ্ৰেণ্ড পৰব না গাইছ হ'ব দে এটা ঘৰত চাই দিব পিছত সেইটো বিয়া কৰবি না কি একদম ফালাফালি বিয়া চিয়াই যাব লাগিব কিন্তু তই বিয়াটো হনাই কিন্তু অলপ টাইম আছে। ঠিকে আছে তো তন্দাই যা বেটা তক যাবি তো ঠিক আছে ভাই তো যা লগ পাবি এতিয়া। এই মানে আমি এক ঠাইত গেছিলো এই মাত্ৰ আহি পালো। তো ঠিক আছে দক গাইজ দক দক বাই বাই। তো লগ পালো ফাইনেলি। পৰীক্ষিত কোনটো এৰে তুমি পৰীক্ষিত তুমি অবিনাশ তো এনে মানে হেৰি পাই আছো শুৱালকুছি ন শুৱালকুছি ইনে গেছটো বাৰু ভাল লাগিল মোৰ যাই পেলাই। তো আপোনালোকে চাব নতুনকৈ খুলিছে তোমাক বিচাৰি আমি সহায় কৰিছো বাছি কাবাক সেৱাকে মানে গেলিটো আমাৰ ইফালে তেতিয়া গম পাব মানুহখিনি এইবাৰ গেলি কিন্তু আমাৰ তাত যাব নিশ্চয় নিশ্চয় যাম। এইবাৰ মই যাম আপোনালোকে চাব যোনে চোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তুমি আছাতো মই আছো তুমি লাংটা হৈ আছা মোৰ আছো ঠিক আছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব। বাকী গাইছ আহিলোঁ আমি বেতালদাহঁতৰ ঘৰৰ পৰা চাহ তাহ খাই আহিলোঁ একদম। বেতালদাক অলপমান লগ পালোঁ আৰু বেছি কথা পতা নহ'ল আৰু বেলেগ একদিন আহিম। বাকী আমাৰ কাকাও অলছি আৰু আস্তেককৈ বৰষুণডালো দি আছিল আৰু অলপমান কমছি। বাকী যাই আছোঁ দিয়ক ঘৰত ইয়াতে অলপমান জিৰাইছোঁ আৰু বাকী আমাৰ পাগল আছে কে নাই কুৰ্তা চালা ইয়াৰ লগত আহিলে মোৰ শান্তি নহয় গাইছ। একদম বিজাল বাপ্পাই যি টি কৰি থাকে একদম গুৰি মাৰি দিম গুৰি গম পাইছা না নাই এই গুৰি মাৰি দিম একদম গুছ আৰু যা দিয়ক গাইছ ইয়াৰ লগত মোৰ শান্তি নহয় চিয়াৰ। গাইছ ইটানে মানে আহি আছোঁ আমি কলতেগুচি পাৰ হৈ আহি আছিলোঁ। দুটামান
ৰাতি মানে আপি আহি আছিল ই ৰিক্সাখনত আহি পেলাই কি কৰিছে বান্দৰ এটাক মাতি আছে মই ভাবছোঁ কিবা বেলেগ বস্তু চাব গৈছোঁ বান্দৰ অলপ জাপ মাৰি দিছে কেৰিয়াই দি জাপ মাৰি গৈছে অলপে নাখাল চালা গোটাই তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ সকলোখিনি কৈ দিব কমেণ্ট ছেকশ্যন আছে যি হৈছে তাকে জনাব আৰু ভাল হ'লেও জনাব বেয়া হ'লেও জনাব ইমান ঘূৰি চুৰি অহা নাই বাকী আজি ভিডিঅ'টো প্ৰায় এইখিনিয়ে লগ পাম আৰু বেলেগ এটা ব্লগত তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় অসম দে আৰ গাইজ